हेलो एवरीवन की खबर আপোনালোকৰ আশা কৰোঁ সকলোৰে খবৰ ভাল মই নতুন ভিডিঅ'ত স্বাগতম জনাইছো আশা কৰোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই ভাল লাগে ন তেতিয়াহ'লে লাইক এটা কৰি দিব আৰু কমেণ্ট কৰি জনাই দিব কেনেকুৱা লাগিছে লগতে শ্বেয়াৰ কৰি দিব আৰু যোনসকলে ছাবস্ক্ৰাইব কৰা নাই প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু আজি আমি গৈ আছো কোনে পৰা তৰা মাছ চাই বাইদেউ আজি গৈ আছো আমি মাহঁতে মাছ মাৰি আছে আমি তালৈকে গৈ আছো চাবলৈ আমি চাৰিজনী আৰু টিকলি খুটি আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক বহুত বেছি ভাল লাগিবলৈ গৈ আছে বৰষুণ দিছিলে ৰাতিপুৱা এতিয়া চাওকচোন বতৰটো এইফালে যাব লাগিব আপোনালোকে মিনি ব্লগত দেখিছিলে হয়তো এইটো জেগাডোখৰ আমাৰ নামঘৰটোৰ ওচৰতে মাছ মাৰি আছে ভণ্টি চিচি গেলা পানীডোখৰত চাওকচোন ৰাতিপুৱা ৰ'দ দিছে বৰষুণ দিছিলে আৰু এতিয়া ৰ'দটো চাওক কিমান আৰু আজি ৰাতিপুৱা বহুত বেছি বৰষুণ দিছিলে তাৰপিছত ভাবিছিলোঁ দিনটো বৰষুণে দি থাকিব নেকি তাৰ পাছৰ পৰা এতিয়া ৰ'দটো বহুত বেছি দিছে এয়া চাওকচোন কিমান ৰ'দ দিছে একদম মানে বতৰৰ মহিমাটো ধৰিব নোৱাৰি আৰু মাহঁতৰ ওচৰ পামগৈ এয়া নামঘৰটো দেখিছিলে নামঘৰটোৰ ওচৰৰ ইফালে মাৰি আছে এইখন স্কুলখন শংকৰদেৱ এইখিনি মানতে মাৰি আছে আৰু বেছি দূৰ নহয় দেখুৱাই আছে আপোনালোকক মাহঁতৰ ওচৰ পাই গৈছোহি আপোনালোকক দেখুৱাই আছোঁ এইফালে মাছ মৰা জেগা পাই গ'লোহি চবেই মাছ মাৰিয়ে আছে আপোনালোকক দেখুৱাই আছোঁ কিমান পাই আছে ৰ'ব বেছি মাছ পোৱা নাই কেইটামানে পাইছে এইকেইটাই পাইছে আৰু পোৱা নাই চ' গাইজ এইফালে মাছ মাৰি হ'ল এইটো পুখুৰীটোত ইয়াত মাছ মাৰি হ'ল তাৰপিছত আকৌ ইফালে গৈছে এইফালে স্কুলখন বাৰু এইডোখৰ এইপিনে পথাৰখন আছে এইফালে তাত গৈছে মাছ মাৰিবলৈ আমি এইখিনিতে ৰখি আছোঁ মাছ ৰখীয়া কৰি থৈ গৈছে আপোনালোকক মাছখিনি আমি দেখুৱালে তো এতিয়া অলপ সময় ৰখি লওঁ ন অকণমান সময় ৰখিবলৈ পামগৈ এতিয়া আৰু গাইজ আমি এতিয়া ঘৰলৈ আহিলোঁ কেমেৰাটো দেখিছোঁ বোলে ছাতি দি পঠিয়াইছে মোৰ ছাতি ল'বলৈ হেৰি লাগে মানে ছাতি অনা নাই আহোঁতে আকৌ ৰ'ব দেখুৱাইছোঁ এইফালে মোবাইল 3টা তামোলৰ ঠোঙা চাবি কিবা কিবি ঢেৰ দি পঠিয়াইছে ৰাম ৰ'দটো চাওক তেতিয়াহ'লে ব'লক একদম গৈ পেলাই ঘৰতহে লগ পামগৈ আৰু আপোনালোকে ভিডিঅ'টো প্লিজ শেষলৈকে চাই থাকিব দেই আৰু আবেলি ক'লে আহোঁ আপোনালোকক সকলোবোৰ দেখাই থাকিম তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব তেতিয়াহে ভাল লাগিব ন আৰু যোনে ছাবস্ক্ৰাইব কৰি নাই প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব দেই তেতিয়াহে মনটো ভাল লাগিব মোৰ ভিডিঅ' বনাবলৈ মন সকলৰ কাৰণে বহুত বেছি ধন্যবাদ চ' গাইজ আমি এতিয়া ঘৰ আহি পাই গ'লোহি এতিয়া কেইটা বাজিলে 1:25 হ'ল তাৰপৰা আমি যাম 2টামান বজাত ওলাম নামঘৰলৈ যাম নামঘৰত কি হয় কি নহয় মানে নাম গোৱা সকলোবোৰ আপোনালোকক দেখুৱাম আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই গৈ থাকক মানে গম পাই যাব আমাৰ নীতি নিয়মবিলাক কেনেকুৱা আপোনালোকে দেখিব আপোনাৰ চবৰে জেগাই বেলেগ ন আমাৰ এইফালেও বেলেগ আপোনালোকৰ সেইফালেও বেলেগ চবৰ গাঁৱে বেলেগ হয় আমাৰ এইফালে কেনেকৈ কি কৰে আপোনালোকক দেখুৱাই থাকিম আৰু তাতে আজি আমি গোপিনীক মানে চাহ দিম আৰু বুট এনেকৈ দিম আৰু বুট কেইটামান মাহঁতে দিওঁ বুলি কৈছে দিব তাকেহে আপোনালোকক সকলোবোৰ দেখুৱাই থাকিম চ' গাইজ আমাৰ মায়ে ভাগত এইকেইটাই মাছ পালে এতিয়া ধুনীয়াকৈ বাছি কৰি থৈ পেলাই আমি নামঘৰলৈ ওলাওঁগৈ হেল্ল' এভৰিৱান আপোনালোকক যে মই কৈছিলোঁ নামঘৰলৈ যাম বুলি এতিয়া ধুনীয়াকৈ সাজি কাচি ওলাই আহিলোঁ একদম মানে ওলোৱা সময়ত ভিডিঅ' কৰা নহ'ল বহুত বেছি উৎপাত হৈ গ'ল চবেই এৰি থৈ গ'লগৈ আমি আজি পিছত যাবলগীয়া হৈছে ত' গাইজ ৰ'দৰ পৰা চকু মেলিব পৰা নাই বহুত বেছি ৰ'দ ছাতিটোও নানিলোঁ এয়া চাওক বহুত বেছি ৰ'দ অথনি যে আমি জ্বলে আহিছিলোঁ কিবা কয় মাছ মাৰিবলৈ সেইখিনিতে আমাৰ নামঘৰটো আপোনালোকে মিনি ব্লগত দেখিলে নহ'লে মোৰ মানে ভিডিঅ' কৰিবলৈ কথা কৈ ভিডিঅ' কৰাটো মোৰ সম্ভৱ নহয় আপোনালোকক মই ভইচটো পাছত দি দিম ভিডিঅ' ক্লিপটো লৈ আহিম বাৰু আহি পেলাই ভইচটো পাছত দি দিম আপোনালোকে তেনেকৈ ভিডিঅ'টো চাই গৈ থাকিব আমি এতিয়া 3জনী গৈ আছোঁ গাইজ এয়া নামঘৰ পাই গ'লোহি আমি গৈ পেলাই মানুহে নামঘৰত আহি আমি ধুনীয়াকৈ একদম নামঘৰটো সাজি পুচি ল'লোঁ মায়ে সাজি আছিলে আমাক সাজিবলৈ দিলে আমি দুইজনীয়ে সাজি দিলোঁহি
সাজি কৰি লোৱাৰ পাছতে ধুনীয়াকৈ বন্তি জ্বলাই কৰি ফল মূল কাটি ল'লে। ফল মূল মানে কি আৰু নাৰিকল, কল, আদা এনেকৈ সেইকেইডোখৰ কাটি ল'লে আৰু তাৰপাছত নামঘৰৰ শাৰীটোত আমি সেৱা আহি পেলাই মানে আমি সেৱা নকৰিলোঁহে, নামঘৰহে সাৰিলোঁ ডাইৰেক্ট। তাৰপিছত এতিয়া আমি সেৱা কৰি লওঁ বুলি ভাবিলোঁ। ধুনীয়াকৈ সেৱা সৎকাৰটো কৰি ল'লোঁ। আহি সেৱা কৰি তাৰপিছত ধুনীয়াকৈ বস্তা পাৰি দিলোঁ। তেনেকৈ আহিলে আৰু মানুহ দুজনীমান। তাৰপাছতে আমিও বহি ল'লোঁ। এইফালে শৰাইখনো পাতি ল'লে। তাৰপিছতে গোপিনীসকলো আহিলে। তাৰপিছত মিটিং আছিলে ন নামঘৰৰ গোপিনীসকলৰ। তাৰপিছত নামঘৰৰ মিটিং কৰি আছে। তাৰপৰা মই বহি বহুত বেছি অশান্তি লাগি থাকে কাৰণে ভিডিঅ' অলপ মানে কৰি থ'লোঁ। তাৰপিছতে আমি নাম গালোঁ। আমাৰ নাম শুনকচোন কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰিব দেই। আপোনালোকৰ নামটো শুনি কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাওক। সেই নামটো মই দিছিলোঁ দেই। নাম গাই শেষ হৈ যোৱাৰ পাছতে আমি সেৱা কৰি ল'লোঁ। আমি শৰাই দিয়া নিচিনা হৈছে ন, সেইকাৰণে আমি সেৱা কৰি ল'লোঁ মানে আৰু চ' গাইছ আমাৰ বিস্কুট নাইকিয়া হৈ গ'ল। তাৰপৰা আনি নাইকিয়া হৈ যোৱা নাই, হেৰি কিবা কয় আছে কমিবৰ কাৰণে। আকৌ আহিছোঁ দোকানলৈ বিস্কুট নিবলৈ। কিবা কবি? আপোনালোকে চবে বাক ছাপোৰ্ট কৰিব, বাৰ ভিডিঅ' লাইক কমেণ্ট কৰিব আৰু চেনেলটোত ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকে চাই থাকিব দেই। তাৰপিছতে আমি এয়া নিবলগীয়া বস্তুখিনি লৈ ল'লোঁ। চ' গাইছ আমি এয়া বিস্কুট লৈ আহিলোঁ। বিস্কুট আৰু কাপ কমি আছে কাৰণে কাপোৰ লৈ আহিলোঁ। সদায় লগতে আছোঁ। তাৰপিছত দেখিছোঁহি আহি পেলাই সকলোৱে প্ৰসাদ খাই আছে। প্ৰসাদ দিলে আমিও প্ৰসাদ খাই দিলোঁ। প্ৰসাদ খায়ে আমিও চাহ খালোঁ। চাহ খায়ে গোপিনী সকলো ঘৰলৈ আহিলে, আমিও ঘৰলৈ আহিলোঁ। চ' গাইছ আমি এতিয়া ঘৰলৈ আহি আছোঁ। ভাবিছোঁ ভিডিঅ'টো ইমানতে সামৰণি মাৰি দিওঁ। যদিহে ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। আকৌ লগ পাম আন এটা নতুন ভিডিঅ'ত। আজিলৈ আহিছোঁ, বাই।